অ'জান, অ'জান, কথা ইফালে আহা। এটা কথা কওঁ আহা। কথাটো শুনিলে তুমি পাগলা হৈ যাবা। আহাচোন। কি হ'ল? কিয় ইমান তুমি আটা পাৰি আছা? কি কথা? মই চাহ বনাই আছিলোঁ না। তোমাৰ কাৰণে চাহ বনাই আছিলোঁ মই। কি কথা কওঁ সোনকালে। খাওঁ আহাচোন। এতিয়া বহা চফাত। মোৰ কাষত বহা। ভালকৈ কওঁ ৰ'বা। তুমি আৰু কিয় ইমান খং কৰি আছা? ইমান খং কৰিলে মই কিন্তু নকওঁ। ৰ'বা ৰ'বা, বহি আছোঁ ৰ'বা। দিয়া ক, কি কথা? কি জানানা, আমাকতো বিয়া হবার 6 মাহ হ'ল। তুমিতো মোক সিদিনা কৈয়ে আছিলা তোমাক বোলে ক'ৰবাত হানিমুনত নিবা লাগে। তে যাবা নেকি হানিমুনত? বা কি ক, সঁচাকৈ হানিমুনত নিবা? অঁ মোৰ বিৰাট ইচ্ছা যাবা। সিদিনা লগৰ পিয়াতে ফোন কৰিছি, তাই বোলে ক'ৰবাত গোৱা না কি তাতে যাব বোলে। একদম যি বোলে ফূৰ্তি। ক'ত যাবা কোৱাচোন? তুমিয়ে কোৱা ক'ত যাবা ইচ্ছা আছে তোমাৰ মতেই হ'ব। মইতো এনেও চব জেগা দেখা পাইছোঁৱে, গতিকে এইবাৰ তোমাৰ লগত যাম, গতিকে আৰু বেছি ভাল লাগিব। দিয়া কোৱা ক'ত যাবা? মোৰ আগৰ পৰাই এটা সপোন আছিল, মানে মোৰ আপিকালৰ পৰাই এটা সপোন আছিল। আৰু মই আগতে কলেজত আপিগিলাখনক কোৱা আছিলোঁ মোৰ বিয়া হ'লে মই হানিমুনত যাম, হানিমুনত মই বৰফৰ দেশত যাম। গতিকে বৰফৰ দেশতে যাব হ'ব নেকি? এনেও বিৰাট গৰম, একদম থাকিব নোৱাৰি গৰমত। স্কিন টিনো বেয়া হৈ গৈছে। বৰফৰ দেশত গ'লে অলপ ভালো লাগিব, মজাও কৰিব পাৰিম, বিৰাট ফূৰ্তিও লাগিব। বৰফৰ দেশত? বৰফৰ দেশত? তাতে আৰু তুমি কিয় হাৰিলা? বৰফৰ দেশ আছে নেকি? নহয় হা, তুমি বৰফৰ দেশ বুলি কওঁতে মোৰ হাঁহি উঠছি। বৰফৰ দেশ মানে কি? তুমি সেই কোৱা, ছিকিম আছে, চিমলা আছে, গেংটক আছে, মচুৰি আছে, এইগিলাখান নাম কোৱা। তুমি যে কি বৰফৰ দেশ বুলি কৈ আছা, মোৰ যে হাঁহিয়ে উঠি গ'ল। হ'ব দা, ইমান হাঁহিব নালাগে, নাজনো কাৰণেহে কৈছোঁ। তথাপিও জানো কিছুমান, শুনা পাইছোঁ নাম। দিয়া জান, হ'ব দিয়া। এতিয়া কচোন তুমি ক'ত যাবা? ছিকিমত যাবা না, চিমলাত যাবা না, ক'ত যাবা? ক সোনকালে। আমি ছিকিমত যাম দিয়া। কেনেহেননো, ভাল লাগিব না? মজা, বিৰাট এনজয় কৰিম দে, বিৰাট ভালো লাগিব। বিয়াৰ পাছত প্ৰথমবাৰ তোমাৰ লগত ক'ৰবাত ফুৰিব যাম। এনজয় মাস্তিটো কৰিবই লাগিব, হয় না নহয় জান? হ'ব দা, তোমাৰ আৰু ফূৰ্তি লাগিলে। মই যে আজি ৰাতি কিজানি সপোনত দেখিমেই। বা কি মজা লাগিব। দিয়া হ'ব ব'লা। এতিয়া কি চাহ বনাইছা? ব'লা খাই আহোঁ ব'লা চাহখিনি, ব'লা। খাওঁ বোলা আমি চাহখিনি, ঠাণ্ডাই হৈ গ'ল কিজানি। বা ৰিংকিক কিবাকে মানলো, নহ'লে সদায় মোৰ ওপৰত খঙে উঠি থাকে। মই বোলে তাইক ক'ত ফুৰিব নিদিওঁ। বঢ়িয়া, এতিয়া তাই মোক অলপ কিজানি মৰম কৰিব। ৱাও, কি মজা লাগছি। বা চুইটহাৰ্ট, তোমাক জানানা মই কি বুলি যে থেংক দি, ইমান মজা লাগছি। মই মানে ক'ত আছোঁ গমেই পোৱা নাই। কেনে পিছে? তুমিতো মোক সদায় গালিয়ে পাৰি থাকা, মই তোমাক কত ফুৰিব নিনো, কত ঘূৰাব নিনো। এতিয়া কেনে লাগছি? ছাৰপ্ৰাইজ হৈছা না? সঁচা মই ভাবাই নাছিলোঁ তুমি যে এনেকৈ মোক ফুৰাব আনবা। সদায় তুমি কৈ থাকা মোৰ আজি এই কাম, কালি সেই কাম, কিন্তু তুমিও মনে মনে ভাবি আছ ক'ৰবাত মোক ফুৰাৰ কাৰণে। বিৰাট ভাল লাগছে দিয়া। এতিয়া চব কথা বাদ দিয়া, মই অফিচৰ কথা বাদ দিওঁ, তুমি কিটচেনৰ কথা বাদ দিয়া। এতিয়া জাষ্ট আমি এনজয় কৰিব লাগে। চ' লেটছ এনজয় ডাৰ্লিং। অ'কে মাই চুইটহাৰ্ট। আমি ইয়াতে বহু অলপমান। বিৰাট ভাল লাগিছে ন চুইটহাৰ্ট? মজা লাগছে। প্ৰথমবাৰ তোমাৰ লগত এনেকৈ মই হানিমুনত আহিছোঁ, মজা নালাগিব বিৰাট। দিয়া এটা চেল্ফি উঠো দিয়া। অ'কে বেবি, চেল্ফি। ব'লা চান, এতিয়া আমি এক কাপ কফি খাই লওঁ, বিৰাট ঠাণ্ডাও লাগি আছে। ব'লা আৰু মস্তি কৰিব লাগিব। অ'কে ব'লা। বিৰাট ধুনীয়া লগা হৈছে তোমাক। এটা যে ঠাণ্ডাত দে একদম স্কিন টিন বঢ়িয়া হৈ গৈছে। তাতে দেখছো না গৰমৰ দিনত কেনে হৈ গৈছে মোৰ স্কিন। কফি খাই বঢ়িয়া লাগছে। ব'লা আৰু আমি বহু ব'লা তাতে। ব'লা চান ব'লা। কেইটামান ফটো মাৰো ৰ, ই নাটকতে, নহ'লে আৰু ই কৈ থাকিব মোকো ফটো মাৰা। মই এক্সট্ৰাকে ফটো উঠো, ফেচবুকত দিব পাৰিম না। অকলে নাযাবা, বৰফত কিন্তু পিছলা খালি একদম তলক লগি যাবা। ৰ'বা তাতে থাকা তুমি, নাযাবা দূৰক লগি। ই আৰু কি বকি আছে, মোক অলপ একলাকে শান্তিমতে ফটো কথা উঠাও নেদি।
এনেহেন জাগা আৰু ক'ত পাম বাটে বাটেতো আহি থাকিব নোৱাৰোঁ ফটো কেইটামানো উঠি ল'বা নেদে বিৰাট পেক পেকনি দেই ঐ জান ঐ বলা চাওঁ ৰুমক লগিন চাওঁ ৰ'বা না কেইটামানতো ফটো উঠি ল'ব দিয়া আৰু ক'ত এনেহেন পাম অঁ খালি যাবাৰে হ'ব প্লিজ এই তুমি বুজি নাপাওঁ এতিয়া সন্ধিয়া হ'লে বৰফ বেছিকৈ পৰে এই ভয় লাগেতো বলা হৈছে বহুত এনজয় কৰিলা বলা এতিয়া চৰ্দিয়ে লাগব তোমাৰ বলাতে তোমাৰ কথাই ৰাখোঁ বলা অৱশ্যে হয়ো আবেলি হ'লে ভয়ো লাগে কালিতো যাবাৰে হ'ব গতিকে কালি আৰু ক'ত এনেহেন পাম আজিয়ে আৰু বাই দিওঁ বাই চিমলা বাই আহা বলা মোৰ হাতত ধৰা বলা লাহে আহা